हेलो फ्रेंड्स प्रियंकार पाकघरলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই খুবে ভাল লগা এবিধ চিকেন বিৰিয়ানি ৰেচিপি লৈ আহিছো। ৰেচিপিটো যদি চাই ভাল পায় তেন্তে ভিডিওটি লাইক কৰি দিব আৰু যদি মোৰ ভিডিও প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আহকচোন ৰেচিপিটো কেনেকৈ বনালো চাও। ইয়াৰ বাবে মই মান ধনিয়া মিহি মিহিকে কাটি লৈছো, লগতে আদা বটা আৰু নহৰু বটা আৰু মিহি মিহিকে পিয়াজ কাটি লৈছো আৰু ডাঙৰ ডাঙৰকৈ। এতিয়া মই চিকেনখিনি মেৰিনেট কৰিম। ইয়াৰ বাবে মই কি মছলা ব্যৱহাৰ কৰিলো আহকচোন চাও। মই মিহি মিহিকে কাটি লোৱা পিয়াজখিনি লগতে নহৰু আৰু আদাখিনি দি লৈছো। তাৰ পিছত মই চিকেন কাৰি মছলা এচামুচ দি লৈছো। তাৰ পিছত বিৰিয়ানি মছলা 3 চামুচ, কাশ্মীৰী ৰেড চিলি পাউডাৰ এচামুচ। এতিয়া মই মান ধনিয়া লগতে 2টা কেঁচা জলকীয়া দি লৈছো। তাৰ পিছত মই সোৱাদ অনুসৰি নিমখ, এচামুচ হালধি পাউডাৰ আৰু মই 4 চামুচ দৈ লৈছো। এতিয়া এইখিনি ভালদৰে মিহলাই ল'ব। আৰু মই গৰম মছলা দিবলৈ পাহৰি গৈছিলো। এতিয়া মই গৰম মছলা আধা চামুচ দি লৈছো। এতিয়া এইখিনি সানি মই ফ্ৰিজত 1 ঘণ্টাৰ বাবে থৈ দিম। মই বাসমতি চাউল 2 গিলাচ ধুই লৈছো। এতিয়া মই পানী গৰম হ'বলৈ দিছো। মই দালচিনি আৰু লং 2টা লগতে ইলাইচি এটা দি লৈছো আৰু এতিয়া মই ঘি দি লৈছো যাতে ভাতখিনি আঠা লাগি নধৰে। এতিয়া মই চাউলখিনি দি লৈছো। চাউলখিনি পুৰা সিজাব নালাগে, 50% সিজাব লাগে। এতিয়া মই এইখিনি সিজিবলৈ দিম। এতিয়া মোৰ ভাতখিনি প্ৰায় সিজি গৈছে। পুৰা সিজাব নালাগে, নহলে বিৰিয়ানিখিনি খাই ভাল নালাগিব। এতিয়া মই এইখিনি সানি ললো। চাওক পুৰা এটা হৈ আছে। এনেকৈ 50% সিজাই ল'ব। এতিয়া মই কুকাৰত তেল গৰম হ'বলৈ দিছো। তাৰ পিছত মই পিয়াজখিনি ভাজি ল'ম। ৰঙচুৱা হোৱালৈকে এইখিনি ভাজিব লাগিব। এতিয়া মোৰ ভজা হৈ গ'ল। মই কাঁহী এখনত উলাই লৈছো। এতিয়া কুকাৰটোত মই 2টা শুকান জলকীয়া আৰু দালচিনি লগতে লং 2টা আৰু ইলাইচি 2টা এনেকৈ দি লৈছো তেলত। তাৰ পিছত মই এখিলা তেজপাত দি লৈছো। এতিয়া মই মেৰিনেট কৰি লোৱা চিকেনখিনি দি লৈছো। এতিয়া এইখিনি ভালদৰে ভাজি ল'ব। চাওক লৰাবলৈ অলপ দিগদাৰ হৈছে কুকাৰত বনোৱা বাবে। এতিয়া মই পানী দি লৈছো। Do you want to know? এতিয়া এইখিনি মাজে মাজে এনেদৰে লাৰি থাকিব। এতিয়া মোৰ প্ৰায় চিকেনখিনি সিজি গৈছে। এতিয়া মই ভাতখিনি দি লৈছো। একেবাৰতে নিদিব, ভাতখিনি এনেদৰে লেয়াৰ বনাই দিব। এতিয়া লেয়াৰখিনি হোৱাৰ পিছত মই ভাজি লোৱা পিয়াজখিনি দি লৈছো। তাৰ পিছত মই মান ধনিয়া অলপমান দি লৈছো। ইয়াৰ ওপৰত এতিয়া মই আৰু অলপ ভাত দিম। ভাতখিনি এনেদৰে ভালদৰে দি ল'ব। তাৰ পিছত মই আকৌ ভাজি লোৱা পিয়াজ দি লৈছো আৰু লগতে মান ধনিয়াখিনিও দি লৈছো। এতিয়া মই 2 চামুচ ঘি দিম। এতিয়া মই এইখিনি এটা চিটি আহিবলৈ দিম। চাওক মোৰ চিটি অহাৰ পিছত দেখিবলৈ এনেকুৱা হৈছে। ৰেষ্টুৰেণ্টৰ পৰা কিনি অনাতকৈ এনেকৈ ঘৰত বনাই খালে খাবলৈ বেছি ভাল লাগে।
সকলোৱে এবাৰ এনেদৰে ট্ৰাই কৰি চাবচোন ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ